এই ভিডিঅ'টো আম্মা মিডিয়া চেনেলত আপলোড কৰা হৈছে। তো এই ভিডিঅ'টো হ'ল এটা হোটেলৰ পিছপিনে হোৱা এটা চিচিটিভিত বন্দী এটা ঘটনা। আৰু ইয়াত দেখুৱাম আমি ভূত আছে নে নাই এইটো অলপ দেখাবলৈ চেষ্টা কৰিম। যে এই যে ল'ৰাজনক যে আপোনালোকে দেখিবলৈ পাইছে, এবাৰ ইপিনে হৈ আছে, এবাৰ সিপিনে হৈ আছে, এবাৰ ইপিনে হৈ আছে, এবাৰ সিপিনে হৈ আছে, কিন্তু ল'ৰাজনে নাজানে যে ল'ৰাজনৰ লগত কি হ'ব। তো আজি এইটোৱে দেখাম আপোনালোকক, ভূতটো কি এইটো চাওক। হঠাৎ সেই ঠাইত থকা টিনৰ ডাব্বা এটা ওপৰ পিনে উঠি যায় আৰু কিছু সময়ৰ পাছত আকৌ আন এটা টিনৰ ওপৰত পৰে, যাৰ ফলত এটা সাউণ্ড হয়। এতিয়া ল'ৰাজনে বাহিৰলৈ ওলাই যোৱাৰ লগে লগে এই বাওঁ পিনেদি এটা ভূত আহিব, আৰু এই ভূতটো কিমান ভয়ানক চাওক অলপ, কিমান ভয়ানক। এতিয়া ভালদৰে আপোনালোকে চাই থাকক, এই কৰাৰ ওপৰত থকা চামুচটো অকলে লৰি আছে আৰু ল'ৰাটো সেইপিনে চাই ভয় খাই যাব। আপোনালোকে অলপ চাওক। এতিয়া সেই চামুচটো আকৌ তল পিনে পৰি যায় আৰু এটা সাউণ্ড হয়, ল'ৰাটো ভয় খাই যায়। এতিয়া ল'ৰাজনৰ সেই ওপৰে থকা খিৰিকীৰে এটা ভূত হাত দাঙি দি আছে, কিন্তু ল'ৰাজনে দেখাই নাপালে আৰু সেইপিনে লক্ষ্যই কৰা নাই। আপোনালোকে ভালদৰে লক্ষ্য কৰিব, এই ওপৰত এটা ভূতে হাত লৰাই আছে, তাত ওপৰৰ খিৰিকীটো ভালদৰে চাব। আকৌ
আকৌ পিছপিনেৰে আন এটা ভূত আহিলে তাৰ এই ল'ৰাজনৰ পিছফালে, কিন্তু ল'ৰাজনে মোবাইল টিপাত ব্যস্ত থকাত ভূতক স্পষ্টভাৱে দেখা নাপালে আৰু সেইফালে লক্ষ্যই কৰা নাই তেওঁ। এই পিছপিনে আপোনালোকে ভালদৰে লক্ষ্য কৰক, আকৌ আন এটা ভূত আহিছে আৰু খিৰিকীত আন এটা ভূত আহিছে, কিন্তু ল'ৰাজনে মোবাইল টিপাত ব্যস্ত হৈ কাৰণে সেইপিনে লক্ষ্যই কৰা নাই আৰু ভূতটো চাবই পৰা নাই। অৱশেষত ল'ৰাজনে ভাগৰ হৈ পৰিলে আৰু অলপ বিশ্ৰাম ল'বলৈ বহিলে, কিন্তু সেই খিৰিকীৰে ব্লেক এটা চাউণ্ড আহি আহিছিল আৰু সেই চাউণ্ডটো শুনি ল'ৰাজনে আকৌ ভয় খালে আৰু টোপনিৰ পৰা আকৌ জাগি উঠিল। তো বন্ধুসকল, ভিডিঅ'টো ইমানেই, আৰু ইয়াৰ পিছত ল'ৰাটোৰ কি হ'ল আৰু বেলেগ কোনো খবৰ পোৱা নাই। তো ভিডিঅ'টো চাই আপোনালোকে কি ভাবিলে, যে ভিডিঅ'টো অৰিজিনেল হয় না স্ক্ৰিপ্টেড, আপোনালোকে এইটো কমেণ্ট কৰি জনাব, আৰু মোৰ মতেতো এইটো স্ক্ৰিপ্টেডে হ'ব লাগে।